সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগটোত কিছু কথা ক'ব খুজিছোঁ। প্ৰথম কথা 2026 চনত দেশব্যাপী সমষ্টি পুনৰ নিৰ্ধাৰণ ডিলিমিটেশ্যন হোৱাৰ কথা আৰু জানিব পৰা মতে সেই সময়ত সংসদৰ আসন সংখ্যা প্ৰায় 800লৈকে বৃদ্ধি পাব। তো ৰাষ্ট্ৰব্যাপী যি ডিলিমিটেশ্যন হ'ব মাত্ৰ 2-3 বছৰ আছে, তাৰ কাৰণে অপেক্ষা নকৰি অসমত এতিয়া যিটো ডিলিমিটেশ্যন কৰিবলৈ বিচৰা হৈছে সেইটো ৰাজহুৱা অৰ্থৰ অপচয়। মই আগতেও কৈছোঁ আৰু আজিও কওঁ, এই ডিলিমিটেশ্যনৰ কোনো অৰ্থ নাই, কাৰণ ইয়াত বিধানসভাৰ আসন নাবাঢ়ে, লোকসভাৰ আসন নাবাঢ়ে। চৰকাৰে কৰিব খুজিছে ডিলিমিটেশ্যন হ'ব লাগে ডিলিমিটেশ্যন কমিশ্যনৰ জৰিয়তে, সেইটো নকৰি নিৰ্বাচন আয়োগে কৰিব খুজিছে। ইয়াত কোনো সৰ্বদলীয় কমিটি নাই। আৰু এই যিখন খচৰা কালি প্ৰকাশ কৰিছে, নামতহে এইখন নিৰ্বাচন আয়োগৰ খচৰা, এইখন মই হিমন্ত বিশ্ব শৰ্মাৰ খচৰা বুলি কওঁ। এইখন নিৰ্বাচন আয়োগৰ কোনো খচৰা নহয়, কাৰণ নিৰ্বাচন আয়োগৰ খচৰা হ'লে নিৰ্বাচন আয়োগে বনাইছে, কাৰণ নিৰ্বাচন আয়োগ এতিয়া বিজেপি বা মুখ্যমন্ত্ৰীৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰি আছে। কাৰণ যদি নিৰ্বাচন আয়োগৰ খচৰা হ'লহেঁতেন, ডিলিমিটেশ্যনৰ যিটো প্ৰাইমেৰী কণ্ডিশ্যন, প্ৰাথমিক চৰ্ত, সেই চৰ্তত কোৱা হৈছে পৰাপক্ষত এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিব নালাগে। আমি যদি লোকসভাৰ সমষ্টিসমূহ চাওঁ, লোকসভা সমষ্টিত আমি দেখিছোঁ যে তেওঁলোকে গোৱালপাৰা জিলাৰ পৰা এটা সমষ্টি গুৱাহাটীৰ লগত সংযুক্ত কৰিছে, গোৱালপাৰা ইউনিট ভাঙিল। বঙাইগাঁও জিলাৰ 2টা সমষ্টি বৰপেটাত ৰাখিছে, এটা সমষ্টিলৈ ধুবুৰীত দিছে। এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিছে, যিটো নভঙাকৈও পাৰিলেহেঁতেন। বৰপেটা জিলাৰ 2টা সমষ্টি ধুবুৰীৰ লগত সংযুক্ত কৰিছে, প্ৰায় য'ত 4 ঘণ্টাৰ বাই ৰোড জাৰ্ণি 4 ঘণ্টা লাগিব। য'ত দুৰ্গম এলেকাৰ লগত দুৰ্গম এলেকা যুক্ত কৰি দিছে, এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিছে। এইটো লোকসভাৰ ক্ষেত্ৰত মই কৈছোঁ। বিধানসভাৰ ক্ষেত্ৰত এক হৰিবল কাণ্ড কৰিছে। ব্লকটো ভাঙিছে, এনেই 2-এটা ভঙাটো বেলেগ কথা। জিঅ'গ্ৰাফিকেল কণ্টিগুইটি এডমিনিষ্ট্ৰেটিভ ইউনিটটো ৰক্ষা কৰাই নাই, পঞ্চায়ত পৰ্যন্ত ভাঙিছে। আৰু 1-2টা পঞ্চায়ত নহয়, অজস্ৰ পঞ্চায়ত ভাঙিছে, জাষ্ট টু এনচিয়ৰ ইণ্টাৰেষ্ট অফ বিজেপি। বিজেপিৰ স্বাৰ্থ পূৰণ নহয়, কিন্তু তেওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে যে বিজেপি কেনেকৈ লক্ষ্য পূৰণ কৰিব পাৰে, সেই লক্ষ্যৰে তেওঁলোকে ড্ৰাফ্টখন বনাইছে। এইটো টোটেল ভায়লেশ্যন অফ ডিলিমিটেশ্যন নৰ্মছ। গতিকে এইখনক মোৰ বোধেৰে এইখন নিৰ্বাচন আয়োগৰ খচৰা নহয়, এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে খচৰা। এই খচৰাখন মই ব্যক্তিগতভাৱে ভাবোঁ যে এই খচৰাখন অবৈজ্ঞানিক, এই খচৰাখন নীতি বহিৰ্ভূত, আৰু এই খচৰাখনে বহুতৰ মনত পুঞ্জীভূত ক্ষোভৰ জন্ম দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সততে জাতিৰ কথা কয়, জাতীয় স্বাৰ্থৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী, তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰিব লাগে। তেওঁ কোন জাতিৰ কথা কয় ভগৱানহে জানে। তেওঁ যদি অসমীয়া জাতিৰ কথা কয়, অসমীয়া জাতিত অসমীয়া, হিন্দু, মুছলমান সকলো পৰে। তেওঁ যদি বেলেগ কিবা জাতিৰ কথা কয় সেইটো বেলেগ কথা, কিন্তু তেওঁ সেইটো নহয়। ঠাৰে চিঞৰে মুখ্যমন্ত্ৰীয়ে আকাৰে ইংগিতে যিটো ক'ব খোজে, মুখ্যমন্ত্ৰীয়ে ক'ব খোজে যে হিন্দু প্ৰধান এলেকা আৰু মুছলিম প্ৰধান এলেকা। কিন্তু মই যিটো খচৰা দেখিছোঁ, মুখ্যমন্ত্ৰীয়ে যিমানেই ষড়যন্ত্ৰ নকৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়াৰ খচৰাটো, এই খচৰা মতে যদি ভোট হয়, যদি বিশেষ একো অঘটন নহয়, মই নাভাবোঁ যে মুছলমানে অকল মুছলমানক ভোট দিয়ে, মই নাভাবোঁ যে হিন্দুৱে অকল হিন্দুক ভোট দিয়ে। কিন্তু এই খচৰা মতে ভোট হ'লে আৰু মুখ্যমন্ত্ৰীৰ যিটো পলিটিকেল এজেণ্ডা, পলিটিকেল ডিজাইন, সেই ডিজাইন মতে হ'লেতো অসমত এতিয়া 2জনহে মুছলমান সাংসদ জিকি আছে। এই খচৰা মতে হ'লেতো 3জন সাংসদ জিকিব মুছলমান। গতিকে তেওঁ কি কৰিব খুজিছে সেইটো ভগৱানেহে জানে, আন কোনো নাজানে। আৰু এই যে এডমিনিষ্ট্ৰেটিভ ইউনিটবিলাক ভাঙিছে, মানুহৰ স্বাৰ্থ একেবাৰে চোৱা নাই, মানুহৰ ক'ত সুবিধা অসুবিধা হ'ব। প্ৰথম কথা যে ডিলিমিটেশ্যন ঘোষণা হওঁতেই
তেওঁ কেইখনমান জিলা ভাঙিলে। যদিও এটা চাব জুডিচ বিষয়, মই মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এটা গোচৰ তৰিছোঁ আৰু এটা নিম্ন আদালতে সেই গোচৰ পঞ্জীভুক্ত কৰিবলৈ পুলিচক নিৰ্দেশ দিছিলে। চৰকাৰ সেইটো উচ্চতৰ আদালতলৈ গৈছে। আদালতে কি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে মোক শাস্তি দিবলৈ মোৰ গাঁওখন, যি গাঁওখন 18 বছৰে ব্ৰিটিছৰ দিনত কামৰূপ জিলাৰ অন্তৰ্ভুক্ত আছিল আৰু পৰৱৰ্তী সময়ত বৰপেটা জিলাত অন্তৰ্ভুক্ত আছিল, অকল মোক শাস্তি দিবলৈকে মোৰ গাঁওখন ৰাতাৰাতি বৰপেটা জিলাত অন্তৰ্ভুক্ত কৰিলে। আৰু যি গাঁওখন আগতে জনীয়া সমষ্টিত আছিল এটা বেলেগ এটা সমষ্টিত লৈ গ'ল। এজন মানুহক শাস্তি দিয়াৰ কাৰণে এখন গাঁও বা দুখন গাঁৱৰ মানুহক এই যিটো শাস্তি দিয়া, এইটো আমাৰ প্ৰাচীন ৰজাসকলৰ যিটো আছিলে প্ৰতিশোধ পৰায়ণতা। মুখ্যমন্ত্ৰী মহোদয় গণতান্ত্ৰিক প্ৰতিনিধি। মুখ্যমন্ত্ৰী মহোদয় মই দেখিছোঁ তেওঁৰ টুইটাৰ একাউণ্টত প্ৰায় প্ৰতিদিনে গীতাৰ শ্লোক দিয়ে। গীতাই কিন্তু প্ৰতিশোধ পৰায়ণতা নিশিকায়, গীতাই সংযম শিকায়, গীতাই ধৈৰ্য শিকায়, গীতাই মানুহক পুৰুষোত্তম হ'বলৈ শিকায়। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে নিজকে এজন প্ৰতিহিংসা পৰায়ণ ৰজা বুলি নিজক প্ৰমাণ কৰিছে। অকল মোৰ ক্ষেত্ৰতে নহয়, এনেকুৱা বহু কাণ্ড কৰিছে। সমষ্টিবিলাক বনাওঁতে কাটি ছিঙি ক'ৰবাত পঞ্চায়ত কাটিছে, ক'ৰবাত ব্লক কাটিছে, কাটি মাৰি নাস্তা নাবুদ কৰি দিছে। গতিকে এই খচৰা হয়, ক'ৰবাত মানুহে ভালো পাব, মই এইটো মানুহ। যেনেকৈ ধৰক কিছুমান শিডিউল কাষ্ট সমষ্টি বহুদিন ধৰি ৰিজাৰ্ভ হৈ আছিল, সেইবোৰ মুক্ত হৈছে, সাধাৰণ মানুহে ভাল পাব। ক'ৰবাত শিডিউল কাষ্ট মানুহৰ কাৰণে নতুন সমষ্টি সংৰক্ষিত হৈছে, তাৰ মানুহে ভাল পাব। কিন্তু এই খচৰাত বঞ্চিত কৰিব বিচৰা হৈছে। আজি চাব যে ধুবুৰী লোকসভা সমষ্টিত প্ৰস্তাৱিত 11টা বিধানসভা সমষ্টি দিছে, সমানুপাতিক হ'ব লাগে। তাৰ বিপৰীতে আমি কি দেখিছোঁ, শিলচৰ আৰু কৰিমগঞ্জ 7টা আৰু 6টা, বৰাক উপত্যকাত 2খনকৈ আসন কমাইছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া হিন্দুৰ কমাইছে নে বঙালীৰ কমাইছে মই নাজানো দেই, নে মুছলমানৰ কমাইছে। বৰাক উপত্যকাৰ কথা কয়, সৰ্বানন্দ সোণোৱাল থাকোঁতে বৰাক ব্ৰহ্মপুত্ৰৰ মিলনৰ কথা কয়। বৰাক উপত্যকাৰ 15খন আসন কমাই তাত এতিয়া 13খন আসন দিছে। এতিয়া বৰাকৰ প্ৰতি বঞ্চনা হয় নহয়, বৰাকৰ নেতাসকলে, বৰাকৰ ৰাইজে বিশ্লেষণ কৰিব, কিন্তু তাত আসন কমিছে। ধুবুৰী প্ৰস্তাৱিত ধুবুৰীত 11খন আসন, প্ৰস্তাৱিত দৰং লোকসভা সমষ্টি 11খন আসন। তাৰ বিপৰীতে আমি যদি আকৌ কোকৰাঝাৰ চাওঁ, কোকৰাঝাৰত মাত্ৰ 8টা সমষ্টি দিছে বিধানসভা, অথচ তাত জিঅ'গ্ৰাফিকেল ইণ্টিগ্ৰিটিও আছে। ইভেন আনকি 6ষ্ঠ অনুসূচীৰ যি BTC, সেই BTCৰ তামোলপুৰটো আনি দৰঙত দিছে। তামোলপুৰলৈ হেৰি দিব পাৰিলহেঁতেন, তামোলপুৰলৈ কোকৰাঝাৰত দিব পাৰিলহেঁতেন, তাৰ জিঅ'গ্ৰাফিকেল ইণ্টিগ্ৰিটি আছে। সেইটো নকৰি কোকৰাঝাৰটো কি স্বাৰ্থত দিছে নাজানো। হয়তো হ'ব পাৰে যে লখিমপুৰটো ৰিজাৰ্ভ কৰিলে, মিচিং জনজাতিৰ এজন প্ৰতিনিধি জিকি গ'লহেঁতেন অনায়াসে, সেইটো বন্ধ কৰিবলৈকে কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাই, সেইটো মই নাজানো। কিন্তু এই যিটো খচৰা কৰিছে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। কিন্তু এইটোও মই ক'ম যে মুখ্যমন্ত্ৰী মহোদয়ৰ যি উদ্দেশ্য, সেই উদ্দেশ্য পূৰণ নহ'ব। হিন্দু মুছলমান ৰাইজে আৰু নকৰে। সেইটো কৰা হ'লে 97% হিন্দু প্ৰধান হিমাচল প্ৰদেশত বিজেপি পৰাজিত নহ'লহেঁতেন। সেইটো হোৱা হ'লে কৰ্ণাটকাত বিজেপি পৰাজিত নহ'লহেঁতেন। কৰ্ণাটক আৰু হিমাচলে প্ৰমাণ কৰিছে এই ধৰণৰ মেৰুকৰণৰ ৰাজনীতি। আজি আমাৰ মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকাত টেটু ফালি টিপু চুলতানক পৰাজিত কৰিবলৈ আহ্বান জনালে। যি টিপু চুলতান 400 বছৰ আগতে নাইকিয়া হৈ গ'ল, 300 বছৰ আগতে, সেই টিপু চুলতানক পৰাজিত কৰিবলৈ আহ্বান জনালে। কৰ্ণাটকৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনিলে। কৰ্ণাটকৰ ৰাইজে যোগী আদিত্যনাথৰ কথা নুশুনিলে। কৰ্ণাটকৰ ৰাইজে প্ৰেমৰ বাণী শুনিলে। কৰ্ণাটকৰ ৰাইজে পৰিৱৰ্তন বিচাৰিলে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় আজি যিটো সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী মহোদয় 20 বছৰ বিধানসভাত আছে, সেই সমষ্টিকক কাটি 3ডোখৰ কৰি দিলে। আৰু আজি দুখ প্ৰকাশ কৰিছে, নিজে যিখন খচৰা বনাইছে, মুখ্যমন্ত্ৰী মহোদয় গীতা চুই ক'ব পাৰিব নেকি এই খচৰা তেখেতে বনোৱা নাই? মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সৎ সাহস আছে, গীতা চুই কওক এই খচৰা তেওঁ বনোৱা নাই। তেতিয়া অন্ততঃ মিছা কথা ক'লে মানুহে ভাবিব যে নহয় মুখ্যমন্ত্ৰী মহোদয় অন্ততঃ গাত চেতা আছে। সেই কথা মুখ্যমন্ত্ৰী মহোদয় নোৱাৰে। গীতা চুই তেওঁ সেই কথা ক'ব নোৱাৰে। কাৰণ বিজেডি এলেকাত যদিও সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হ'ল, তাত ইণ্টাৰেষ্টিংলি আমি দেখিবলৈ পালোঁ যে অন্য অঞ্চলত থকা বড়ো মানুহবিলাকৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত। আৰু আনহাতে বিটিএডি এলেকাত থকা
তেওঁলোক সাংঘাতিক ধৰণে তাক ক্ষতিগ্ৰস্ত কৰিছে, সাংঘাতিক ধৰণে সংখ্যালঘুত পৰিণত কৰি গৈছে, সাংঘাতিক ধৰণে তেওঁলোকে নিৰ্ণায়ক ভূমিকাৰ পৰা আঁতৰি গুচি গ'ল। অথচ অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোক, সেই মানুহবিলাকক এইবাৰ একেবাৰে মাৰ্জিনেলাইজ কৰি দিব হ'ব। নন বড়ো মানুহবিলাকক সম্পূৰ্ণৰূপে মাৰ্জিনেলাইজ কৰি দিব হ'ব। আৰু আটাইতকৈ ডাঙৰ মানুহৰ আৰু এটা জাতিৰ ওপৰত পৰিলে খিলঞ্জীয়া কৈ সেই খিলঞ্জীয়াটো হ'ল গৰীয়া, মৰীয়া আৰু দেশী। অসমত গৰীয়া, মৰীয়া আৰু দেশীসকলৰ কাৰণে তিনিটা বিধানসভা সমষ্টি আগৰ পৰা পৰম্পৰাগতভাৱে জিকি আছে। এটা হ'ল হাজো, সেইটো একেবাৰে 4 ভাগ কৰি পেলালে। হাজোত আৰু এতিয়া অসমীয়া গৰীয়া, খিলঞ্জীয়া অসমীয়া গৰীয়া মানুহ এজনে তাত জিকিব নোৱাৰে। এটা মানুহে 4 ভাগ কৰি পেলালে। তাৰপিছত আৰু এটা সমষ্টি আছিলে গৰীয়াসকলৰ কাৰণে, এইটো বৰক্ষেত্ৰী, নলবাৰী বৰক্ষেত্ৰী সমষ্টিটো সেইটো বান্ধি পেলালে। আৰু তাৰপিছত পূব বিলাসীপাৰা সমষ্টিটো দেশী মানুহবিলাকে বিজেপিয়ে যাক মানে খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দিছিলে, খিলঞ্জীয়া বুলি সিদ্ধান্ত লৈছিলে, গৰীয়া, মৰীয়া, দেশী এই যিখিনি জোলা যিখিনি মানুহক লৈছিলে, সেই মানুহবিলাকক একদম সমষ্টিবিহীন কৰি পেলালে। ষ্টেটলেছ বুলি কৰা বুলি যাক কয়, আৰু সমষ্টিবিহীন কৰি পেলালে। সেইকেইটা হ'ল হাজো, বৰক্ষেত্ৰী, পূব বিলাসী। এই সমষ্টিকেইটা নাইকিয়া কৰি পেলাব। গতিকে বহুতে কৈছে যে নহয় চিচিবৰ গাঁও, উজনি অসমত চিচিবৰ গাঁৱত মানে উত্তৰ অসমত চিচিবৰ গাঁৱত এটা সমষ্টি বৃদ্ধি পালে। আপোনালোকে লক্ষ্য কৰক, যদিও কোনোবাই বোমা ফুটাইছে, কিন্তু আপোনালোকে লক্ষ্য কৰক যে চিচিবৰ গাঁৱত একক সংখ্যাগৰিষ্ঠতাত লৈ অসমৰ খিলঞ্জীয়া মানুহৰ নহ'ব। জাতি জনগোষ্ঠী হিচাপে যদি ভাগ কৰি দিয়ে, তাতো চাগে বাঙালীসকলে, তাতো চাগে মানে যিকোনো ৰাজ্যৰ যদি গ্ৰুপ হিচাপে চাই, তেতিয়াহ'লে বাঙালীসকলে চাগে তাতে সংখ্যাগৰিষ্ঠ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিটো একদম পাক্কা কৰে। উত্তৰ গুৱাহাটীটোতো বেছিভাগ মাটি হিমন্ত বিশ্ব শৰ্মাই আৰু জানেই, মুখ্যসকলে জানেই। উত্তৰ গুৱাহাটীখন আৰু এই মালিগাঁও অঞ্চল, পাণ্ডু মালিগাঁও এই অঞ্চল, বেংগলী লোকসকল আৰু উত্তৰ গুৱাহাটী কামাখ্যাকে ধৰি এই অঞ্চলটো তেওঁ কৰি লৈ 14 পুৰুষৰ কাৰণে তেওঁ তাতে জিকি থাকিব পাৰে। তেওঁ জিকিব পাৰে, দৰকাৰ হ'লে তেওঁৰ পৰিয়ালৰ মানুহ জিকিব পাৰে, পত্নী জিকিব পাৰিব, দৰকাৰ হ'লে তেওঁ পুত্ৰ জিকিব পাৰিব। এনেকুৱা ধৰণে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। একেদৰে পীযুষ হাজৰিকাক মানে সম্পূৰ্ণৰূপে ফেভাৰ কৰি দিয়া হৈছে। নলবাৰীৰ কি কয় আপোনাৰ জয়ন্ত মল্লক ফেভাৰ কৰিবলৈ বিচৰা হৈছিল। জয়ন্ত মল্ল বৰুৱাক, পীযুষ হাজৰিকাক, একেবাৰে দুলীয়াজনৰ ওচৰত কি কয় এইটো আমাৰ তৰুণ গগৈ সমষ্টি কি কয় নাহৰকটীয়াক এনেকে ফেভাৰ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিল। অৱশ্যে ইয়াৰ মাজতে চামগুৰি বিধানসভা সমষ্টিটো মুছলমান সংখ্যাগৰিষ্ঠ কৰি দিয়া হৈছিল। আগতে 35% মান আছিলে নেকি, এতিয়া 80-90% মান কৰি দিয়া হৈছে মুছলমান। এনেকে দেখা গৈছে যে এই গোটেই বিধানসভা আৰু লোকসভা সমষ্টিৰ যি খচৰা তৈয়াৰ কৰা হৈছে, এই খচৰাটো সম্পূৰ্ণৰূপে বিজেপি RSSত বা বিজেপি RSSত বুলি কোৱাতকৈ আচলতে দাদা ব্ৰিগেডৰ যিটো আছে, দাদা ব্ৰিগেডৰ পৰিকল্পনা। পুৰণি বিজেপি বিলাক হাৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেইবিলাক কৰিছে পুৰণি বিজেপি। আজমলক যিধৰণে বৰদলৈ মাইকল আৰু AIDF-ক যিধৰণে ফেভাৰ কৰিব লাগে, যিধৰণে লাভৱান কৰি দিব লাগে, সেইটো ব্যৱস্থা কৰি দিছে। হিন্দু বাংলাদেশী আৰু হিন্দু বেংগলী লোকসকল তেওঁলোকৰ ক্ষেত্ৰত ফেভাৰ কৰি দিয়া হৈছে। আৰু অসমৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে
আগৰ যি সংখ্যাগৰিষ্ঠতা আছে তাক ধ্বংস কৰি মুঠতে আজমল আৰু কৰিমুদ্দিন আটাইতকৈ উপকৃত হৈছে। হিমন্ত পীযুষ আৰু জয়ন্ত মল্লবৰুৱা আটাইতকৈ উপকৃত হৈছে। লোকচানৰ সন্মুখীন হৈছে আটাইতকৈ বেছি ৰঞ্জিত দত্ত, ৰঞ্জিত দাস, গৌৰৱ গগৈ, অখিল গগৈ। এইবিলাক কৰিব খোজা হৈছে। এইধৰণে ভাগ কৰিবলৈ চেষ্টা কৰা হৈছে, যদিও এইটো কাৰ্যকৰী হয় নে নহয় পিছত দেখিবলৈ পাব। এইধৰণে কৰিব খোজা হৈছে আৰু বিশেষভাৱে উজনি অসমটো একেবাৰে খেচেং মেচেং কৰি দিয়া হৈছে। উজনি অসমটো এনেকুৱাকে ধৰণে গঠন কৰি দিয়া হৈছে যাতে কোনো জনগোষ্ঠীয়ে বহুতো সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নেতৃত্ব ল'ব, যাতে সদায় বিজেপিৰ কথা মতে, বিজেপিৰ পলিটিক্স মতে, শাসক দলৰ পলিটিক্স মতে তেওঁলোকে জানে। ইণ্টাৰেষ্টিংলি যে বদৰুদ্দিনক লাভৱান কৰিবৰ কাৰণে যেনেকৈ ছেটেলাইট কৰি দিয়া হ'ল, ধুবুৰীৰ লগত একেবাৰে আপোনাৰ চেঙাক জইন কৰি দিয়া হ'ল, ধুবুৰীৰ লগত একেবাৰে মন্দিৰাক জইন কৰি দিয়া হ'ল বদৰুদ্দিনক পুৰস্কৃত কৰিবৰ কাৰণে, ঠিক তেনেকে জনজাতিসকলক প্ৰোৎসাহন কৰিবৰ কাৰণে আৰু হিন্দু বেংগলীসকলক লাভৱান কৰিবৰ কাৰণে ডিমুৰীয়া বিধানসভা সমষ্টিটোক ছেটেলাইট কৰি দিয়া হ'ল। দিছপুৰটোকো সাংঘাতিক ছেটেলাইটে কৰি পেলালে। দিছপুৰ ক'ৰ পৰা আনি ফেঞ্চি বজাৰৰ দিছপুৰ ভৰাই দিলে। ফেঞ্চি বজাৰ একদম ফেঞ্চি বজাৰটো ভৰাই দিলে। তাৰপিছত এইবিলাকক কি কয়, পাণ বজাৰ, ফেঞ্চি বজাৰ এইবিলাক দিছপুৰলৈ গৈছে। চাওকচোন কি হিচাপত ফেঞ্চি বজাৰ আৰু পাণ বজাৰ দিছপুৰলৈ গৈছে। ফটাকি লাম্বাৰী দিছপুৰলৈ গৈছে। মানে হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল কেন্দ্ৰিক, তেওঁ ফেভাৰত থকা মানুহবিলাক, তেওঁৰ মানে ভৰিচুৰি সেৱা কৰা যিবিলাক মানুহ আছে, তেওঁৰ লগত একেলগতে ৰাজনীতি, দুষ্ট ৰাজনীতি কৰা যিবিলাক মানুহ, তেওঁলোকে আৰু তেওঁৰ বিপক্ষে যিবিলাক মানুহ আছে তেওঁলোকক ৰাজনৈতিকভাৱে হত্যা কৰিব চেষ্টা কৰিছে। টুইট কৰা আমি দেখিছো, কৈছে যে মোৰ জালুকবাৰী বিধানসভা সমষ্টিটো ভাঙি দিয়াৰ কাৰণে মই বৰ দুখ পাইছো। মৰম কৰি দিবলৈ মন গৈছে নহয় নে? চকুখন ওলাই আছে, ইমান ভাঙিছে। আটাইতকৈ কি কৰিলে, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গাঁও শুৱালকুছি হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ কাৰণে বিশ্বাসঘাতকতা কৰিলে। শুৱালকুছিতো 2 চাইডে মাৰি দিলে। হিমন্ত বিশ্ব শৰ্মাই পাৰিবাৰিক ব্যৱসায়ৰ কাৰণে, তেওঁ নিজৰ ব্যক্তিগত লাভৰ কাৰণে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটোক ধ্বংস কৰি পেলালে। আৰু এইবাৰ শুৱালকুছিৰ বিধানসভা সমষ্টিটো সাধুৰ লগত এছচি কৰি দিলে। ৰাজনৈতিকভাৱে আৰু ব্যৱসায়িকভাৱে দুইফালৰ পৰা শুৱালকুছিত মাৰ দিলে। কেলে মাৰ দি দিলে? কাৰণ শুৱালকুছি হ'ল অসমীয়া জাতিৰ